এজাক বৰষুণতে কি অৱস্থা হয় দেখিছেনে ৰাতিপুৱা ডিউটিলৈ ওলাই মেলি দেখিছোঁ আগফালে এই অৱস্থা হ'লেও পানী গছকি হ'লেও যাবই লাগিব ইমান বেছিও নহয় বাৰু হ'লেও কিন্তু পানীখিনি এনেই বেয়া লাগে আৰু গছকি যাবলৈ নহয়নে কিন্তু উপায় নাই কি কৰিব যাবতো লাগিব মইতো এতিয়া উৰি যাব নোৱাৰোঁ গতিকে পানী গছকি হ'লেও যাবই লাগিব আৰু এয়া ৰাতিপুৱা ডিউটিলৈ গ'লে মুখ চুখ এনেকৈ চকুটকু ফুলিয়ে থাকে আৰু আমাৰ যে গছকেইজোপা দেখাইছিলোঁ ৰাস্তাটোত সেয়া বতাহৰ কাৰণে কৃষ্ণচূড়া ফুলবোৰ সৰি আছিল আৰু ফুল ভাল পাওঁ যিহেতু সৰা ফুলকেইপা বুটলি লৈছোঁ আৰু ক'তনো পেলাই দিম নহ'লে ইমান ধুনীয়াকৈ বুটলি আনিছোঁ লেবতে সজাই থৈ দিছোঁ আৰু এয়া অকণমান আমাৰ লেবটোৰো আপোনালোকক আৰু দেখাই দিছোঁ নে কি কয় আপোনালোকৰতো চাবলৈ মন যায় নহয়নে আৰু এয়া মোক চাই লওক অলপ মোৰ চেহেৰাটো ডিউটি কৰি কৰি ভাগৰি পৰা মুখখনেই আৰু বাকী আমাৰতো উৎপাতবোৰ থাকেই বাৰু